নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই মিষ্টাৰ পংগ চেনেললৈ স্বাগতম জনাইছোঁ। যথেষ্ট ভাল খবৰ বুলি ক'ব লাগিব যে যিসকল টেটুদিনৰ প্ৰাৰ্থী আছে LP UP হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ বাবে যথেষ্ট ভাল খবৰ। কাৰণ তেওঁলোকে চিন্তা কৰি আছিলে যে অনাগত দিনত বিজ্ঞাপন ওলাব নে নোলায় বা তেওঁলোকে পুনৰ নিযুক্তি তেওঁলোকে লাভ কৰিব নে নকৰে, এনেকুৱা ধৰণৰ বিষয়ক লৈ তেওঁলোকে চিন্তা কৰি আছিলে। আৰু বহুজনে মোক ফোন কৰি তেওঁলোকে সুধি আছিলে, কমেণ্টতো সুধি আছিলে। কিন্তু আজি অৱশেষত এটা ভাল খবৰ আপোনালোকক আহি গ'ল। আৰু মই যিহেতু আপোনালোকৰ আগৰ ভিডিঅ'বোৰতো আপোনালোকক কৈছিলোঁ যে পুনৰ বিজ্ঞাপন ওলাব, যিসকল টেটুদিনৰ প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে যথেষ্ট ভাল খবৰ আহিব। ফাইনেলি আজি খবৰটো আমাৰ হাতত আহি পৰিছে। এই খবৰটো হ'ল এনেধৰণৰ, আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিবলৈ পাইছে। এয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ এইটো টুইটাৰ হেণ্ডেল। তেখেতে টুইটাৰত তেওঁ এইধৰণে টুইট কৰিছে। মই আপোনালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে মন কৰিব। Held a meeting with Education and Power Department officials to know about vacant positions in both department and fill them up in presence of cabinet colleges. Dr. ৰনোজ পেগুলে টেগ কৰিছে, তেখেতলৈ আমাৰ শিক্ষামন্ত্ৰীলে, আৰু লগতে সেইকেইজনলৈ টেগ কৰিছে। আৰু লগতে ইয়াত আৰু এটা লাইন লিখা আছে যে ছাজেষ্টেড মেজাৰ্ছ ফৰ ফিলিং আপ ভেকেঞ্চিজ ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট বাই ডিচেম্বৰ 2022। ইয়াত উল্লেখ কৰিছে যে আজি এখন মিটিং হৈছিলে, অৰ্থাৎ বৈঠক বহিছিলে শিক্ষা বিভাগ আৰু যিটো আমাৰ বিদ্যুৎ বিভাগ, সেই বিভাগক লৈ তেওঁলোকৰ এখন কেবিনেট বৈঠক বহিছিলে। আৰু তাত তেওঁলোকে ইয়াৰ যিখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিৰ ওপৰত তেওঁলোকৰ আজি আলোচনা চলিলে। আৰু ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰিলোঁ যে অনাগত দিনত অৰ্থাৎ ডিচেম্বৰ মাহত পুনৰ APDCLৰ লগতে শিক্ষা বিভাগতো বিজ্ঞাপন প্ৰকাশ পাব। যথেষ্ট ভাল খবৰ। যিসকল টেটুদিনৰ প্ৰাৰ্থী আছে তেওঁলোকে নিশ্চয় খবৰটো পাই যথেষ্ট সুখী হ'ব। ইমানেই আছিলে ভিডিঅ'টো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।